So guys, নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ শ্যামল 4X চেনেলটিলৈ আৰু আপোনালোকক ভালনে বেয়া কমেণ্ট কৰি জনাব আৰু ক'ৰবাত চাই ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু ইয়াত দেখিছেনে পুৰা গাইছ ৰাস্তা পুৰা খোজকাঢ়িছোঁ মানে পুৰা আজি মানে গাইছ ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ পুৰা দেখিছেনে ব্লগটো বনাই দিলোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰালৈকে চাই থাকিব আৰু পুৰা গম পাইছে এইপিনে চাওক বতৰটো মানে ৰ'দ দিছে পুৰা আৰু গাইছ পুৰা বিহু পালেহি বিহুলৈ আৰু বেছি দিন নাই খুব বেছি 15 দিন আছে আৰু বিহুলৈ আৰু বিহু আৰু আমাৰ ঘৰত গম পাইছে বোলো দেখাছোঁ পুৰা মায়ে মানে মায়ে ধান শুকাই থৈছে চাওক আমাৰ মায়ে পুৰা ধান শুকাইছে পুৰা ধান এতিয়া পুৰা শুকাই থৈছে আৰু আমাৰ টমি ভাইয়া তুমি হেল্ল' গাইছা অসম ৰাইজক আমাৰ মানে বিহু যেনে হ'লে বিহুটো পাছেহি আৰু বিহুলৈ 15 দিন আছে আপোনালোকক মই বস্তু দেখাছোঁ ভিডিঅ'টো চাই থাকিব ফুল মানে পুৰা চব ফুল ফুলিছে পুৰা দেখিছেনে সৰু ফুল পুৰা তিনিপাহ লাগিছে পুৰা 5পাহ পুৰা আমাৰ ঘৰৰ বিহুটো চাওক আৰু পুৰা গাইছ এই ফুলটো গম পাইছে আপোনালোকে এই ফুলটো গম পাইছে কমেণ্ট কৰি জনাবচোন এই ফুলটোৰ নাম কি বুলি নামটো কি হয় কমেণ্ট কৰি জনাব আপোনালোকে মই কৈ দিছোঁ আপোনালোকক নামটো কি হয় কমেণ্ট কৰিব নালাগে আপোনালোকে এইটো ফুল হ'ল তগৰ ফুল আপোনালোকে তগৰ ফুল মানে বহাগৰ বিহু পাইছে পুৰা ফুলিছে পুৰা চব গাইছ আপোনালোকক তিনযোৰ আছে গাইছ আজি বতৰটো বৰ ইমান ভালো নহয় মানে পুৰা ৰ'দ দিছে পুৰা গৰম লাগিছে গাইছ আৰু গাইছ গৰম লাগিছে পানী গিলাচ খাই দিওঁ পুৰা গম পাইছে এখন আমাৰ পচন্দিখন পানী গিলাচ খাই লওঁ এতিয়া গাইছ পুৰা এই পানী গিলাচ খাই লওঁ মজা লাগি গ'ল গাইছ পুৰা ঠাণ্ডা লাগি গ'ল পুৰা মানে গাইছ ঠাণ্ডা লাগি গ'ল পুৰা আৰু পুৰা গাইছ ইয়াতো মানে মায়ে ইয়াতো মানে ধান দিছে পুৰা ব'লো গাইছ আপোনালোকক আমাৰ গাহৰিকে দেখাইছোঁ বৰ গাহৰি পুৰা গাইছ ইয়াত দেখিছেনে সৰু সুৰাকৈ এখন ফাৰ্ম আপোনালোকে বনাব পাৰে দেখিছেনে সৰু সুৰাকৈ আপোনালোকে ফাৰ্ম বনাব পাৰে বেছি খৰচ নহয় আপোনালোকৰ কি লাগে গম পাইছে আপোনালোকে মই কৈ দিছোঁ আপোনালোকৰ যদি ফাৰ্ম এখন খোলে বিশেষ একো বস্তু দৰকাৰ নাই আপোনালোকৰ চিমেণ্ট লাগিব আপোনালোকৰ আৰু গিটি লাগিব আৰু আপোনালোকৰ চিমেণ্ট গিটি বালি আৰু পুৰা চিমেণ্ট বালি গিটি লাগিব আৰু আপোনালোকে যদি বনায় এনেকুৱা ফাৰ্ম গাহৰি ফাৰ্ম শিলগুটি ঠেলাই দিয়ে আপোনালোকৰ বহুত মজবুত আপুনি যদি থিয় ইটা যদি দিয়ে আপোনালোকক ভাঙি যোৱা চান্স থাকে আৰু গাহৰি এইটোতো ৱালটো ভাঙি মানে চেন কেভেল দিয়া মানে এইটো বনাই পটককৈ ভাঙিব নোৱাৰে আপুনি মানে যোনটো আপোনাৰ থিয় ইটা দিয়ে সেইটো ভাঙি পেলাই গম পাইছে কথাটো পুৰা দেখিছেনে সৰু সুৰা কথা আছে আৰু মানে চব মানে ইয়াত একোঠা বনাম বুলি ভাবিছোঁ আৰু 3 কোঠামান বনাম পুৰা মানে এইটো গম পাইছে মানে আমাৰ কুকুৰা ফাৰ্ম মানে এতিয়ালৈকে অনা নাই আনিব মানে কুকুৰা ফাৰ্ম হাঁহ কুকুৰা পুহিব আৰু গম পাইছে আৰু গাইছ আৰু এয়া দেখিছে আমাৰ গাহৰিকেইটা দেখাছোঁ ৰ'ব এই বিশেষ বস্তুটো গম পাইছে এইটো গাহৰি এই পলিথিনটোকে দিয়া হৈছে পানীখিনি এইটো গম পাইছে মাখি নহয় মানে এই মানে পলিথিন আৰু দেখে পানীয়ে যে সোমাই আছে দেখিছেনে মানে মাখি নহয় আমাৰ গাহৰিকেইটা দেখাছোঁ এই চাওক আমাৰ ব্ৰনি গা চা ধুৱাই পুৰা শীতল হৈ আছে গাইছ চব 2 মাহত এয়া দেখিছেনে চেহা আহিছে 2 মাহত ব্ৰনি আমাৰ ব্ৰনি পুৰা ব্ৰ তুমি অকলে আছা তুমি চাই দিয়া মানে ব্ৰ আমাৰ এয়া পুৰা 40 কেজি হৈ গ'ল ব্ৰ দেখিছে আপোনালোকে সেই গম পাইছেনে আপোনালোকে এই বাটটো দেখিছেনে বেছি ডাঙৰ আপোনালোকে যদি ফাৰ্ম বনায় আপোনালোকে এই বাটটো মানে বেছি ডাঙৰ নকৰিব ইমানটো চাইজে কৰিব এতিয়া মানে আপোনালোকক মানে বেছি ডাঙৰ কৰিলেও মানে বেয়া হ'ব না সৰুকৈ কৰিলে মানে বহুতো ভালকৈ যাব মানে একদম মিহিকৈ যাব আৰু এয়া মা দেখিছেনে এয়া মা
বিশেষ বস্তু এটা দেখাইছোঁ আপোনালোকৰ মানে আপোনালোকে যদি ভোট জলকীয়া গম পাইছে ভোট জলকীয়া আপোনালোকে পুলি আপোনালোকে কেনেকৈ মানে মাটিত মানে ৰুব পাৰিব আপোনালোকে পূৰা দেখিছেনে মই পূৰা ভোট জলকীয়া লগাই দেখিছেনে মানে আপোনালোকে একো নালাগে আপোনালোকে বস্তা এটা লাগিব চিমেণ্টৰ বস্তা এটা ল'ব এই এনেকুৱা সৰু সুৰা চিমেণ্টৰ বস্তা এটা ল'ব তাৰপিছত ল'ব আপোনালোকে মাটি ল'ব এনেকুৱা মানে বালিচহীয়া মাটি ল'ব তাৰপিছত গোবৰ মিক্স কৰি পিনে আপোনালোকে 2 দিনমান হ'ব এই গোটেই পদ্ধতিকেইটা মানে মাটিকেইটা মানে গোবৰ চোবৰ দিয়ে তাৰপিছত এই 2 দিনমান থৈ পিনে আপোনালোকে পুলিটো ৰুব পাৰিব তাৰপিছত পুলিটো আপোনালোকে পানী দিব ৰুই পিনে পানী দিব সদায় আপোনালোকে তাৰপিছত আপোনালোকে জলকীয়া তাৰ বাঢ়িব আপোনালোকৰ ডাল জলকীয়া হৈ যাব এই দেখিছেনে পূৰা বেছি নালাগে জলকীয়া খাবই পূৰা চাওক এনেকৈ পাৰিব আমাৰ কেইটা বস্তু আছে আপোনাৰ 10টামান আছে 10 জোপা জলকীয়া আৰু ক'ব গ'লে কি হ'ব 10 জোপা জলকীয়া আপোনালোকে খাই আমনি লাগি যাব এনেকুৱাই মানে জলকীয়া আপোনাৰ 10 জোপা জলকীয়া মানে খাই আপোনালোকৰ আমনি লাগি যাব আৰু 10 জোপা আপুনি ঘৰত খালে কি হ'ব আপুনি বজাৰত বিকিব পাৰিব বজাৰতো বহুত দাম আপোনাৰ 1200 টকা কেজি ভোট জলকীয়া আপোনালোকে ভোট জলকীয়া বহুত দাম 1200 টকা কেজি আপোনালোকে বজাৰত মানে বহুত দাম আপোনালোকে মই মানে সুধিছোঁ আপোনাৰ জলকীয়া মানে লওঁতে মানে সৰু ভোট জলকীয়া তেতিয়া ওলাইছে আৰু মই সুধিছোঁ দাদা আপোনাৰ জলকীয়া কেজি কেইটকা হ'লে 1200 টকা কেজি বুলি ক'লে মোৰ মাথাটো গৰম হৈ গ'ল 1200 টকা কেজি তেতিয়াহ'লে আমি ঘৰত সেইকাৰণে ভোট জলকীয়া মই তাকে লগাই দিলোঁ পূৰা সেয়া দেখিছেনে পুলি এতিয়া মোৰ 1200 টকা মানে কেজি হ'লে মোৰ পইচা বহুত পাম ন 10 জোপা জলকীয়া আৰু ইমানটো খাব নোৱাৰিম আচাৰ থ'ব পাৰিম এয়া পূৰা দেখিছেনে পূৰা দেখিছে অমিতা দেখিছে অমিতা পূৰা ডাঙৰ 2 জোপা আছে মানে 2 জোপা অমিতা গছ আছে আমাৰ এই বগৰী চাওক চাওক এই পাত আৰু গাইছ মানে পূৰা মানে আমাৰ বাৰীত মানে এজোপা গছ আছে আৰু মানে যিমানখিনি এইটো বিহু পাছেই আৰু বিহু গম পাইছে গৰু বিহুত দৰকাৰ হয় মানে মাখিলতী মানে আমাৰ বহুত মানে সোনকালে মানে আৰু এয়া কুন্দুলি লাগিছে দেখিছেনে পূৰা ফুল ফুলিছে কুন্দুলি এয়া দেখিছেনে আৰু আমাৰ বাৰীত মানে কি আছে আপোনালোকক মই দেখাই গৈছোঁ এফালৰ পৰা চাওক এয়া বিলাহী দিছিলোঁ মই গুটি দিছিলোঁ দেখিছেনে লাগিবলৈ ষ্টাৰ্ট কৰিলে এয়া পূৰা দেখিছেনে বিলাহী পূৰা বিলাহী পূৰা আৰু এইটো গম পাইছে আপোনালোকে পূৰা দাংবডি দেখিছেনে দেখিছেনে পূৰা জেং চেং দি ক্লিয়াৰ কৰিলোঁ এয়া দাংবডি আৰু এইযোৰ গম পাইছে জাতিলাও পূৰা এয়া হেন্দালি দি আৰু জাতিলাও মানে খাই এটা মানে নাইকিয়া হ'ল আৰু 2টা এটা লাগি আছে খাব পাৰোঁ আৰু পূৰা গাইছে দেখিছেনে পূৰা মই মানে তামোল পুলি ৰুইছিলোঁ ইয়াত দেখিছেনে বাৰীত পূৰা তামোল পুলি মানে দেখিছেনে কিমান দেখিছেনে গছ পূৰা গছ তগৰ ফুল দেখিছেনে পূৰা গৈছে আমাৰ ভিডিঅ' চাওক পূৰা গাইছ 5 মিনিট আহি গ'ল মানে বহুত গৰম লাগি গ'ল আৰু গাইছ পূৰা এয়া পূৰা আমাৰ গোহালি চাওক গোহালিটো এইয়া পূৰা দেখিছেনে আমাৰ গোহালি পূৰা বনাইলে আমাৰ দেউতাই আৰু এইটো গম পাইছে এইটো গম পাইছে তিতাফুল খাবও পাৰে আপোনালোকে তিতাফুল খাই বহুত কণীৰ লগত খাই মজা লাগে আৰু এয়া দেখিছেনে পূৰা ফুল ফুলিলে এয়া দেখিছেনে ৰবাব টেঙা জুম কৰি দেখাইছোঁ আপোনালোকক পূৰা দেখিছেনে পূৰা ৰবাব টেঙা দেখিছেনে পূৰা আমাৰ পিতাজী মানে ৰামায়ণ চাইছে পিতাজী আৰু গাইছ পূৰা গৰম পূৰা বহি আছোঁ আৰু মানে এইকেইদিন মানে বিহুৰ আখৰা চলি আছে মানে ধানগাঁৱত কালি গৈছিলোঁ দাদাৰ লগত মানে আখৰাত মানে গৈছিলোঁ মই আৰু কালি গৈছিলোঁ মানে দাদাক নাচনি নচোৱাইছে মানে আখৰা মানে বহুত শিকাইছে মানে তাৰপিছত আৰু কালি ব্লগ চগ নাই বনোৱা আজি মানে ব্লগটো ষ্টাৰ্ট কৰিলোঁ চবেই কমেণ্ট কৰিলে ব্লগটো আপোনালোকে কেতিয়া দিব মানে ব্লগটো বনাই দিব গৰম লাগি গ'ল আৰু আপোনালোকে মই যোনখিনি ভিডিঅ' দিছোঁ ডিছক্ৰিপশ্যনত লিংক আছে আপোনালোকে ভিডিঅ'টো চাব শিৱসাগৰ ব্লগটো আৰু মানে বাইকলৈ যোৱা ব্লগটো চাব আপোনালোকে মৰম দিব আৰু মই ভাল ব্লগ বনাওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে মোৰ চেনেলটো শ্যামল 4X চেনেলটো নহয় কিন্তু দেই ভুল হৈছে মোৰ কিন্তু শ্যামল 4X চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে শ্যামল 4X চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু
আৰু 400 ছাবস্ক্ৰাইব কৰিব আৰু 400 আপোনালোকে 400 500 মানে যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে পুৰা গাইছ পুৰা চাওক মা পুৰা দেখিছে মা বহি আছে পুৰা গাইছ পুৰা বহি আছো চুলিখিনি আৰু গাইছ আজি ইমানে ব্লগ আছিলে আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব শ্যামল 4x চেনেললৈ আজিলৈ বাই বাই নেক্সট এটা ব্লগত আপোনালোকক লগ পাই আছোঁ গাইছ মানে আৰু গাইছ মানে এটা এপৰ বিষয়ে ক'ম আপোনালোকক মানে পইচা কমাব পাৰিব পইচা আৰু এপটো হৈছে TT কইন নেটৱৰ্ক মানে সেই এপটো আপোনালোকে ডাউনলোড কৰি দিব প্ৰথম মই কৈ দিছোঁ আপোনালোকক শুনি যাওক প্ৰথম TT কইন নেট মানে ডিছক্ৰিপশ্যনত মই লিংক দি দিম আপোনালোকে সেইটো মানে ক্লিক কৰি লওক প্ৰথম আপোনালোকে TT কইন নেটৱৰ্কটো ডাউনলোড কৰি ল'ব প্ৰথম ডাউনলোড কৰি পিনে আপোনালোকে মা যেনেকৈ মানে বেলেগৰ মোবাইলৰ পৰা ডাউনলোড কৰি ল'ব নিজৰ মানে আপোনাৰ মোবাইল আছে প্ৰথম সেইটো মোবাইলৰ পৰা আপুনি ডাউনলোড কৰি ল'ব প্ৰথম এপটো তাৰপিছত আপুনি ডাউনলোড কৰিব তাৰপিছত বেলেগ এটা মোবাইলৰ পৰা আপুনি মোবাইলৰ পৰা আপুনি সেইটো মানে এপটো নাথাকিব ন সেই এপটো আপুনি ডাউনলোড কৰি ল'ব আপুনি ইয়াৰ পৰা 100 টকা বানাচ পাব মানে 100 টকা মানে হেৰি পাব আপোনালোকে সেইটো এপটো ডাউনলোড কৰি ল'ব ডিছক্ৰিপশ্যনত মই লিংক দি দিম আৰু এই এপটো বহুত ভাল আপোনালোকে 1000 টকা মানে 1000 যদি আপোনাৰ কইন হয় আপুনি 200 টকা পাব প্ৰফিট 200 টকা পাব 1000 হ'লে আৰু সেইটো মোৰ আছে মানে আপোনালোকক মই ডিছক্ৰিপশ্যনত লিংক দি দিম গম পাইছে সেই এপটো মানে বহুত ভাল মানে পইচা আপোনাৰ 1000 টকা মানে 1000 টকা যদি কইন হয় আপোনাৰ 1000 টকা হ'লে আপোনাৰ মানে 200 টকা পাব 200 টকা আপোনাৰ মানে বহুত প্ৰফিট আছে এপটো মানে মই ব্যৱহাৰ কৰোঁ গম পাইছে সেই এপটো মানে মই ব্যৱহাৰ কৰোঁ পুৰা বহি আছোঁ চুলিখিনি আৰু গাইছ আজি ইমানে ব্লগ আছিলে আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব শ্যামল 4x চেনেললৈ আজিলৈ বাই বাই নেক্সট এটা ব্লগত আপোনালোকক লগ পাই আছোঁ দেই